নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 15টা ইম্পৰ্টেণ্ট জিকে, যিবোৰ জিকে আপোনালোকৰ আহি থকা অফিচ কাম, ফিল্ড এছিষ্টেণ্ট, এছাম পুলিচ, চিটেট, টেট, RRB, SSC ইত্যাদি সকলো ধৰণৰ এক্সামৰ কাৰণে নিশ্চয় লাভদায়ক হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। এনে ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে সকলোতকৈ আগতে ভিডিঅ'বোৰ চাব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত কুৱেশ্যন নম্বৰ 1ত লোৱা হৈছে, দি আদাৰ হাফ গ্ৰন্থখনৰ লেখক কোন? অৰুণ শৌৰী, নৰসিংহ ৰাও, কুলদীপ নায়াৰ, যশবন্ত সিং। কাৰেক্ট এনচাৰ অপশ্যন বি, নৰসিংহ ৰাও দি আদাৰ হাফ নামৰ গ্ৰন্থখনৰ লিখক। কুৱেশ্যন নম্বৰ 2ত দিয়া আছে, ভাৰতত কোনটো শিল্পত আটাইতকৈ বেছি মানুহ জড়িত হৈ আছে? চাহ শিল্প, তৈল শিল্প, বস্ত্ৰ শিল্প, সাৰ শিল্প। কাৰেক্ট এনচাৰ বন্ধু বান্ধৱীসকল অপশ্যন চি, বস্ত্ৰ শিল্পত ভাৰতৰ আটাইতকৈ বেছি মানুহ জড়িত হৈ আছে। কুৱেশ্যন নম্বৰ 3 বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। ত্ৰিপিটক কি ভাষাত ৰচিত? পালি, প্ৰাকৃত, সংস্কৃত, উৰ্দু। কাৰেক্ট এনচাৰ অপশ্যন এ, পালি ভাষাত ত্ৰিপিটক ৰচিত। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে, ভাৰতে অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাত পোনপ্ৰথমতে কেতিয়া অংশগ্ৰহণ কৰিছিল? অপশ্যন এ দিয়া আছে 1932 চনত, অপশ্যন বি 1924 চনত, অপশ্যন চি 1937 চনত, অপশ্যন ডি 1920 চনত। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 1920 চনত ভাৰতে প্ৰথম অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, পাকিস্তান নামৰ এখন পৃথক ৰাষ্ট্ৰ গঠনৰ কথা কোনে প্ৰথমতে কৈছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এত মহম্মদ আলী জিন্নাই কৈছিল, আব্দুল গফুৰ খানে কৈছিল, তৈয়াবুল্লাহ আলীয়ে কৈছিল, চৌধুৰী ৰহমান আলীয়ে কৈছিল। কাৰেক্ট এনচাৰ অপশ্যন ডি, চৌধুৰী ৰহমত আলীয়ে পাকিস্তান নামৰ এখন পৃথক ৰাষ্ট্ৰ গঠনৰ কথা পোনপ্ৰথমতে কৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিয়া আছে, ভাৰতত ক'ত প্ৰথমতে মে' দিৱস উদযাপিত হয়? দিল্লী, চেন্নাই, কলকাতা, গুৱাহাটী। কাৰেক্ট এনচাৰ অপশ্যন বি, চেন্নাইত। ভাৰতৰ চেন্নাইত প্ৰথম মে' দিৱস উদযাপিত হৈছিল। যদি বন্ধু বান্ধৱীসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই প্লিজ লাইক কৰি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতৰ প্ৰতিৱেশী ক্ষুদ্ৰতম ৰাষ্ট্ৰখনৰ নাম? মালয়েছিয়া, শ্ৰীলংকা, থাইলেণ্ড, মালদ্বীপ। বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। কাৰেক্ট এনচাৰ অপশ্যন ডি, মালদ্বীপ। মালদ্বীপ ভাৰতৰ প্ৰতিৱেশী ক্ষুদ্ৰতম ৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 8ত দিয়া আছে, প্ৰশান্ত মহাসাগৰৰ গভীৰতম অংশৰ নাম কি? অপশ্যন এত দিয়া আছে মাউনা লোৱা খাট, অপশ্যন বিত দিয়া আছে মাৰিয়ানা খাট, অপশ্যন চিত দিয়া আছে ডেথ পইণ্ট, অপশ্যন ডিত দিয়া আছে ইন্দিৰা পইণ্ট। কাৰেক্ট এনচাৰ অপশ্যন বি, মাৰিয়ানা খাট প্ৰশান্ত মহাসাগৰৰ গভীৰতম অংশৰ নাম। কুৱেশ্যন নম্বৰ 9, মধুমালাই সংৰক্ষিত কৰা বনাঞ্চলখন কোন ৰাজ্যত অৱস্থিত? তামিলনাডুত, অন্ধ্ৰপ্ৰদেশত, উৰিষ্যাত, কৰ্ণাটকত। কাৰেক্ট এনচাৰ অপশ্যন এ, তামিলনাডুত মধুমালাই সংৰক্ষিত কৰা বনাঞ্চলখন অৱস্থিত। কুৱেশ্যন নম্বৰ 10, মধ্যপ্ৰদেশৰ পান্না কিহৰ কাৰণে বিখ্যাত? হীৰা, সোণ, তাম, ৰূপ। কাৰেক্ট এনচাৰ অপশ্যন এ, হীৰাৰ কাৰণে মধ্যপ্ৰদেশৰ পান্না বিখ্যাত। কুৱেশ্যন নম্বৰ 11, ৰাজস্থানৰ খেত্ৰী কিহৰ কাৰণে বিখ্যাত? সোণ, হীৰা, তাম, ৰূপ। ৰাজস্থানৰ খেত্ৰী অপশ্যন চি কাৰেক্ট এনচাৰ তামৰ কাৰণে বিখ্যাত। নেক্সট কুৱেশ্যন নম্বৰ 12, মানৱ দেহত ইউৰিয়া ক'ত প্ৰস্তুত হয়? বৃক্কত, যকৃতত, হৃদপিণ্ডত, এপেণ্ডিক্সত। কাৰেক্ট এনচাৰ অপশ্যন এ, বৃক্কত। মানৱ দেহৰ ইউৰিয়া প্ৰস্তুত হয় বৃক্কত। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। নেক্সট কুৱেশ্যন নম্বৰ 13, কোনবিধ উদ্ভিদ দ্ৰুতভাৱে বৃদ্ধি পায়? ইউকেলিপ্টাছ, বাঁহ, কেকটাছ, সৰল গছ। কাৰেক্ট এনচাৰ অপশ্যন এ, ইউকেলিপ্টাছ। ইউকেলিপ্টাছ উদ্ভিদবিধ দ্ৰুতভাৱে বৃদ্ধি পায়।
কুৱেশ্যন নম্বৰ 14 পানিপথৰ শেষ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ৰাজপুত আৰু মোগলৰ মাজত, মোগল আৰু ইংৰাজৰ মাজত, তুৰ্কী আৰু মৌৰ্যসকলৰ মাজত, আহমদ শ্বাহ আব্দালী আৰু মাৰাঠাসকলৰ মাজত। কাৰেক্ট এনচাৰ অপশ্যন ডি, আহমদ শ্বাহ আব্দালী আৰু মাৰাঠাসকলৰ মাজত পানিপথৰ শেষ যুদ্ধখন হৈছিল। আজিৰ ভিডিঅ'টোৰ শেষৰ কুৱেশ্যন নম্বৰ 15 ভূদান আন্দোলনৰ প্ৰৱৰ্তক কোন? জয়প্ৰকাশ নাৰায়ণ, আন্না হাজাৰে, চৰণ সিং, আচাৰ্য বিনোৱা ভাৱে। কাৰেক্ট এনচাৰ আচাৰ্য বিনোৱা ভাৱে ভূদান আন্দোলনৰ প্ৰৱৰ্তক। বন্ধু বান্ধৱীসকলে নিশ্চয় ভিডিঅ'টো লাইক কৰি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট বক্সত জনাব। ইয়াৰ আগতে এই চেনেলটোত এনেধৰণৰ ভিডিঅ' আপলোড হৈ আছে। যদি সেইসমূহ ভিডিঅ' এতিয়ালৈকে চোৱা নাই প্লিজ প্লেলিষ্টত গৈ চাই ল'ব। এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে সকলোতকৈ আগতে ভিডিঅ'বোৰ চাব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।